আমালোকৰ ইয়াতে গাড়ীৰ সকলো গাড়ীৰ GST কমি গৈছে। আপাচিত আপোনাৰ 12,000লৈকে কমি গৈছে আৰু বেলেগ স্কুটি 10,000 মান কমি গৈছে। আগন্তুক দুৰ্গা পূজাৰ উপলক্ষে আৰু বাকী গিফ্ট আৰু অফাৰো চলি আছে। অফাৰত পাই যাব আপোনাৰ গিফ্ট থাকিব, ফুটমেট থাকিব আৰু এটা আপাচিৰ কাৰণে এক্সট্ৰা গিফ্ট থাকিব, ল' ডাউন পে'মেণ্ট থাকিব আৰু বেলেগ প্ৰাইচ ডিছকাউণ্টো চলি আছে। শ্ব'ৰুমটোৰ নাম হ'ল সিদ্ধি বিনায়ক TVS, উপস্থিত আছে TP ৰোড, গোসাইগাঁও, নিয়াৰ BPF পাৰ্টি অফিচ। আৰু যদি আপোনালোকে ডাউন পে'মেণ্টত কিংবা EMIত ল'ব খোজে তেনেহ'লে পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট আনিলেই হ'ব। পূজাৰ অফাৰবিলাক আপোনাৰ চলি থাকিব অক্টোবৰ 31লৈকে। এইটোই জানাম যে আপোনালোকে আহক আৰু পচন্দৰ গাড়ীবিলাক গ্ৰহণ কৰক আৰু লগতে উপহাৰ গিফ্ট এইবিলাক পাব।